নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি হাব লাইভ ইউটিউব চেনেললৈ। তো ইয়াতে আজি আমি আলোচনা কৰিম অংগনবাড়ী ছুপাৰভাইজাৰ চাকৰি ওলাইছে আৰু ইয়াত নিজ জিলাতে আপোনালোকে চাকৰি লাভ কৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেইন টপিকটো হৈছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট নাও। তাৰমানে ইয়াতে কেৱল মহিলাসকলেই ভাৰতবৰ্ষৰ মহিলাসকলে আবেদন কৰিব পাৰিব। অংগনবাড়ী যিটো অংগনাবাদী আছে সেই পোষ্টবোৰত। মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 এইটো মানে কোনটো ডিপাৰ্টমেণ্টে ৰিলিজ কৰিছে সেইটো হৈছে আপোনালোকৰ ইয়াতে দিয়া আছে। অৰ্গেনাইজেশ্যন নেম মানে কোনে এইটো মুকলি কৰি দিছে, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেম অফ পোষ্ট ওমেন ছুপাৰভাইজাৰ আৰু নং অফ ভেকেঞ্চি। টোটেল পদৰ সংখ্যা আছে 20,500 প্লাছ। আৰু লোকেশ্যন হৈছে অল অভাৰ ইণ্ডিয়া, ভাৰতবৰ্ষৰ যিকোনো মহিলাই, বিশেষকৈ আমাৰ অসমত এইটোৰ প্ৰভাৱ বেছি আছে, গতিকে আপোনালোকে অতি সোনকালে এইবোৰ কৰি ল'ব, আবেদনটো কৰি ল'ব। তো ইয়াতে মানে মূল ভাগটো হৈছে ওমেন ছুপাৰভাইজাৰ। ইয়াতে আছে 8,359খন পদ আৰু আশাকৰ্মীৰ মানে আশাকৰ্মী নহয় ৱাৰ্কাৰ যিসকল তেওঁলোকৰ কাৰণে আছে 12,170। তো মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2025 এডুকেশ্যনেল কোৱালিফিকেশ্যন কি পঢ়া লাগিব। তো কোৱালিফিকেশ্যনৰ ভিতৰত যোনসকল মানুহে এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 পাছ কৰিছে তেওঁলোকে ছুপাৰভাইজাৰত এপ্লাই কৰিব পাৰিব, আৰু যিসকলে মেট্ৰিক পাছ কৰিছে কেৱল HSLC তেওঁলোকে ৱাৰ্কাৰত আবেদন কৰিব পাৰিব। গতিকে টেনশ্যন লোৱাৰ দৰকাৰ নাই। ছুপাৰভাইজাৰ নহ'লেও আপোনালোকে হেল্পাৰত নাইবা ৱাৰ্কাৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বয়সটো বান্ধি দিছে। মহিলা ছুপাৰভাইজাৰ মিনিমাম বয়স এইটো 18 বছৰৰ পৰা 40 বছৰ। আৰু SC ST আৰু OBC, বিশেষকৈ SC আৰু STৰ কাৰণে 5 বছৰ অতিৰিক্ত দিছে, মানে 40 বছৰৰ লগত আৰু 5 বছৰ যোগ কৰিলে 45 বছৰ হয়। 45 বছৰৰ যিসকল তিৰোতা আছে নাইবা মহিলা আছে তেওঁলোকেও আবেদন কৰিব পাৰিব। আৰু OBC 3 বছৰ দিয়া আছে, তাৰমানে 40 আৰু 3 প্লাছ কৰিলে 43 হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। তো নেক্সট আমাৰ আছে ষ্টাৰ্টিং অফ এপ্লিকেশ্যন ফ্ৰম ওমেন ছুপাৰভাইজাৰ, আৰু এইটোৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 12 ছেপ্টেম্বৰ 2025। ইতিমধ্যে সময় উকলি গ'লে আপোনালোকে অতি সোনকালে এইটো কৰি লোৱাৰ চেষ্টা কৰিব আবেদনটো। তো লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ইয়াৰ কাৰণে দিয়া আছে 16 অক্টোবৰ। আজি অক্টোবৰৰ আছে টাইম, আপোনালোকে পাৰিব। আৰু ৰিজাল্টটো দিব আপোনালোকৰ 3 মাহৰ ভিতৰত, আৰু ইয়াৰ কাৰণে কেৱল আবেদন কৰি ৰাখিলেই হ'ব। ইয়াৰ কাৰণে আপোনালোকক কোনো ধৰণৰ পৰীক্ষা দিব নালাগিব। গতিকে অতি সহজ পদ্ধতিতে এইটো বাছনি হ'ব। মই আশা কৰিম সকলো মহিলাই এই পদটোত আবেদন কৰি ৰাখিব যোনসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে। আৰু ইয়াত কেনেকৈ আবেদন কৰিব সেই বিষয়ে ইয়াতে দিয়া আছে, আৰু মই আপোনালোকক নিশ্চয়কৈ কোনটো ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব সেই ৱেবছাইটটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে গৈ ক্লিক কৰি মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে মোবাইলৰ জৰিয়তে আবেদন কৰিব নোৱাৰে তেনেহ'লে কোনো এখন কম্পিউটাৰৰ দোকানত গৈ আবেদন কৰি ল'ব। চ' এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি